23 জুলাইৰ পৰা আৰম্ভ হ'ব ভাৰত আৰু ইংলেণ্ডৰ মাজত চলিত চতুৰ্থখন টেষ্ট। এই মেচখন যুঁজ দিবলৈ subman gill ইতিমধ্যে সাজু হৈ আছে। একে সময়তে চতুৰ্থ টেষ্টত ভাৰতৰ খেলা একাদশ কি হ'ব সেই সন্দৰ্ভতো জল্পনা কল্পনাৰ সৃষ্টি হৈছে। চতুৰ্থ টেষ্টত ঋষভ পন্থৰ আঘাত, কৰুণ নায়াৰ, নীতিশ ৰানাৰ্ছৰ দুৰ্বল ফৰ্মৰ বাবে ভাৰতীয় দলৰ একাধিক পৰিৱৰ্তন হোৱাৰ জল্পনা কল্পনা চলিছে। কোৱা হৈছিল যে ভাৰতীয় দলটোৱে 2টাৰ পৰা 3টা পৰিৱৰ্তন কৰি খেলিব পাৰে। কিন্তু ইংলেণ্ডৰ শেহতীয়া খবৰ অনুসৰি ভাৰতে মাত্ৰ এটা পৰিৱৰ্তনৰ সৈতে খেলিব পাৰে। এই পৰিৱৰ্তন হ'ব বেটিং ক্ৰমত। প্ৰথম 3খন টেষ্টত ব্যৰ্থ হোৱা কৰুণ নায়াৰক বাদ দি তাৰ ঠাইত 6 সুদৰ্শনক ঠাই দিব পাৰে। প্ৰথম টেষ্টত খেলিছিল 6 সুদৰ্শনে, কিন্তু 2খন ইনিংছতে ব্যৰ্থ হোৱাৰ বাবে পৰৱৰ্তী 2খন মেচৰ পৰা বাদ দিয়া হৈছিল। ভাৰত আৰু ইংলেণ্ডৰ মাজত খেলাৰ সম্ভাৱনা আছে বুলি সহকাৰী প্ৰশিক্ষকগৰাকীয়ে ইংগিত দিছে। জসপ্ৰীত বুমৰাহ লৰ্ডছত পৰাজয়ৰ পিছত মনষ্টাৰ টেষ্ট দলটোৰ বাবে অতি গুৰুত্বপূৰ্ণ মেচ। যদি বুমৰাহক জিৰণি দিয়া হয় তেন্তে দলটোৰ বাবে ক্ষতি হ'ব পাৰে। ইয়াৰ উপৰিও ঋষভ পন্থ আৰু ৰেড্ডীক বাদ দিয়াৰ সম্ভাৱনাও কম। ভাৰত আৰু ইংলেণ্ড টেষ্টৰ বাবে ভাৰতৰ সম্ভাৱ্য খেলা একাদশ কেইটা হ'ল: যশস্বী জয়সৱাল, KL ৰাহুল, সাই সুদৰ্শন, subman gill, ঋষভ পন্থ, ৰবীন্দ্ৰ জাদেজা, ৱাশ্বিংটন সুন্দৰ, নীতিশ ৰেড্ডী, জসপ্ৰীত বুমৰাহ, মহম্মদ সিৰাজ, আকাশদ্বীপ। এইসকল খেলুৱৈসকলে খেলাৰ সম্ভাৱ্য আছে।